হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি ক'ত আহি আছোঁ গম পায়নে? এখন বিয়ালৈ বুলি আহি আছোঁ। এতিয়া প্ৰায় 9:15 মান হৈছে। বিয়ালৈ বুলি তেনেকুৱা একো প্লেন নাছিলে, হঠাতে টাইমিংটো মিলাৰ বাবে ভাবিলোঁ নাই গৈ আহোঁ আৰু। সেয়া বিয়াৰ ৰভাস্থলীত আহি উপস্থিত হ'লোঁ। এইটো এটা বিবাহ ভৱন হয়, জু ৰোডত আছে আৰু মোৰ ৰুমৰ পৰাও একদম ওচৰতে হয়। বেছি টাইম নালাগিলে আহি পাওঁতেই, আপোনালোকে দেখিছেই 5 মিনিটমানহে লাগিল আৰু আহি পালোঁৱে। এয়া বিয়াৰ মণ্ডপটো, খুব ভাল লাগে ন এনেকুৱা ডেক'ৰেশ্যনবিলাক চাই, দেখিও ভাল লাগিছে। চাওকচোন ইমান ধুনীয়া লাইটিং, ফুল এইবিলাক। ৱাও, এইফালে দৰা কইনাৰ চাৰিওফালে ফুলেৰে সজোৱা গাড়ীখন ৰেডি হৈ আছে। ইমান ধুনীয়া লাগিছে গাড়ীখন, তাতে বগা গাড়ী। ৱাও, মোৰ বিয়া দিনাখনো বাৰু এনেকুৱা এখন গাড়ীত বহি যাব পাৰিমনে? এতিয়া মণ্ডপৰ ভিতৰলৈ যাওঁ। এয়া দৰা কইনা হয়, তেওঁলোক দুইজনকে বিয়াৰ বহুত বহুত শুভেচ্ছা জনালোঁ। এয়া কইনাই ফটো মাৰিব মাতিছে, আভ্বি আৰু কৈ। এয়া অলপ টাইম বহিব লৈছোঁ। এইখন এখন মুছলিম বিয়া হয়, এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। আগতে মই কেতিয়াও মুছলিম বিয়া যোৱা নাই আৰু সেয়া দেখি পিনি খুবেই ভাল লাগিছে বিয়াখন। নতুন কিবা এটা মই দেখিব পাইছোঁ, নতুন কিবা এটা শিকিব পাইছোঁ বিয়াখনত। তো বিশেষ একো নকওঁ আৰু। আল্লাহ তেনেধৰণে আল্লাহ এই জামাতৰ দোৱা কবুল কৰি আল্লাহ তোৰ ওপৰত আপনি ৰহমত বৰকত নাজিল কৰক আল্লাহ। ربنا آتنا في والذي خلق بقدرته وأمره بأحكامه وتوحيده وأكرمه بنبيه محمد صلى الله عليه وسلم. إن الله تبارك اسمه وتعالى أفلا من قائل وقل خلق من الماء بشرا এয়া সকলোকে লাডু বিতৰণ কৰি আছে। এয়া খানা খাবৰ কাৰণে ওপৰলৈ আহিছোঁ। এতিয়া সময়ো হৈছে 10টা বাজি গ'ল প্ৰায়। পূৰা ধুনীয়া টাইমটোতে মানে ডিনাৰ কৰা নিচিনা হৈ গৈছে আৰু আমাৰ। এয়া খানা লৈ লওঁ খাবলৈ। এয়া খানাত আছে পোলাও, ফিছ, চিকেন আৰু এইটো মটন হয়। ইয়াত যিমান বেছিকৈ খাব পাৰিম বুলি ভাবোঁ নহয়, আচলতে সিমানখিনি খাবই নোৱাৰি নহয়নে? তাতকৈ দুটামান ঘৰতে বেছিকৈ ভাত খাওঁ চাগে। সেয়া খাই মেলি হৈ গ'লে আহি আছোঁ। কইনাও আহি আছে আমাৰ আগে আগে। কইনা লেহেংগাৰযোৰ ইমানেই গধুৰ, তেওঁ কণ্ট্ৰল কৰিবলৈ দিগদাৰ হৈ গৈছে। বিয়া ঘৰৰ পৰা ওলাই দিলোঁ, এয়া আহি আছোঁ। সময়ো বহুত হৈছে, ৰাতি প্ৰায় 11টা বাজুৱেই হ'ল। গাড়ী মটৰো নাই, ইমান জল্দিয়ে পাই যামগৈ। তো আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি কিবা ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিব। কাৰণ মই কৈছোঁ যে মই মুছলিম বিয়াৰ বিষয়ে বিশেষ একো নাজানো, সেইকাৰণে আজিৰ ভিডিঅ'টোত মই বিশেষ একো কথাও কোৱা নাই। তেতিয়াহ'লে আজিলৈ বাই বাই, নেক্সট আকৌ লগ পাম। শুভৰাত্ৰি।